জাৰি কৰা হৈছে পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ কেনেকৈ সেইটো প্ৰশাসনে কিবা এটা কৰিছে মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ তেওঁলোকে অন্ততঃ 11:30-12 বজালৈ বিচাৰিছে গতিকে সেইটো চাই লওক সুবিধামতে কেনেকৈ হয় কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যিহেতু আহি আছিলে ন কাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে গতিকে সেইটো প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকৈ সুবিধা হয় সময়টো কিমান হোৱাটো বিচাৰে কিমান টাইমত মানে মই ভাবোঁ 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশটো মই ইমান অসুবিধা হ'ব যেন মই ভবা নাই কাৰণ ৰাইজে তেনেকৈ নিজে তেওঁলোকে দায়িত্ব ল'ম বুলি কৈছে তথাপি কি হয় চাওঁ সেইখিনি প্ৰশাসনে বেছি ভালকৈ জানো আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে মই তেওঁলোকৰ ওপৰতো সেইটো বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে আৰু এটা কথা আছে সমাধি ক্ষেত্ৰত পুৰা দিয়াৰ কথা ওলাইছে বা পুৰা শক্ত হৈ আহে তেওঁলোকক কি অনুৰোধ জনাব এইবোৰ কাম কৰিব নালাগে জুবিনক সন্মানেৰে মানে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয় সকলোৱে ইয়ালৈ আহে সকলো শ্ৰেণীৰ সকলো বয়সৰ লোক আহে গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে গতিকে ঠাইখিনি পবিত্ৰ কৰি ৰাখক সকলোৱে মই এয়াই সকলোকে প্ৰাৰ্থনা কৰিম সকলোকে কৰজোৰে আৰু শান্তি সম্প্ৰীতি গোটেইখিনি বজাই ৰাখক সেইটোৱে মোৰ প্ৰথম দিনৰ পৰা সেয়াই এইবোৰ প্ৰশ্ন মোক কৰিবই নালাগে আচলতে ৰাজনীতি তাত আহিবই নালাগে য'ত জুবিনে ৰাজনীতি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল গতিকে আমাৰ পৰিয়ালৰ পৰাও বা আমি কোনোৱেই এই ক্ষেত্ৰখনত ৰাজনীতি আমি নিবিচাৰোঁ কোনো ফালৰ পৰা যেনেদৰে আমি প্ৰথম দিনৰ পৰা এটা কথাই কৈ আছোঁ যে শান্তি সম্প্ৰীতি তাত কোনো ৰাজনীতি তাত কোনো ধৰ্ম ভাষা একো কথা নাই গতিকে সেইখিনি কথাই কৈছোঁ যেতিয়া ইয়াত নিৰ্দিষ্টকৈ এটা বিষয় আহিবই নালাগে এখন মাত্ৰ সম্প্ৰীতিৰ সমন্বয়ৰ স্থান হয় সেয়াই আমি